ফ্ৰেণ্ডছ এতিয়া আমি পলাকবাৰীলৈ গৈ আছো এয়া সব বঢ়িয়া লাইটৰ ডেকোৰেশন কৰিছে সব বঢ়িয়া কৰি সজাইছে লাইটৰ বহুত ধুনীয়া লাগিছে চাব কাৰণে তো চলো চলো জলদি জলদি যাও ভিতৰ ফালে চাম সো গাইস আমি গাড়ী পাৰ্কিঙত থৈ আহিলো আৰু এইখিনিক আমি খুচকাৰি যাম আপোনালোকে আহিলেও গাড়ী পাৰ্কিঙত থৈ দিব মিৰ্জাৰ ৰাস চাই আহিলো মিৰ্জাৰ ৰাসৰ ভিডিঅ'টো পাৰ্ট 1 ত দিয়া আছে আপোনালোকে চাব এয়া সব ফ্ৰেণ্ডছ আগত কিমান মানুহ আছে চাওক ৰাস্তাতে ইমান মানুহ তেনেহ'লে ভিতৰত কিমান মানুহ হ'ব এয়া বাণিজ্য মেলা এইখিনিয়ে আৰু ভিতৰৰ ফালে নাযাওঁ এতিয়া কবিতা দেৱী আপোনাক পিছে আপোনাৰ পৰিয়ালবৰ্গ পলাশবাৰী ৰাস মহোৎসৱৰ কাৰ্যালয় এয়া মেইন গেট পাইছো এতিয়া আমি ভিতৰৰ ফালে যাম পলাশবাৰী ৰাস বাহনখন ৰাখিব বুলি আমি অনুৰোধ জনাইছো সুৰক্ষিত আৰু এক নিশ্চিতভাৱে আপুনি আপোনাৰ বাহনখন কেৱল মাত্ৰ চাওক ভিতৰৰ ফালে ইমান ধুনীয়া কৰি বনাইছে দেখাতে কিবা এটা ষ্টেণ্ডাৰ্ড লাগিছে নহয়নে তেখেতসকলে নিজৰ বাহনসমূহ পলাশবাৰী চাৰিআলি চকত লিখা ৰখা দিবলৈ পলাশবাৰী চাৰিআলি চকৰ সোঁ মাজতে লিখা আছে পাৰ্কিঙলৈ চলো আমি ভিতৰৰ ফালে গৈ আছো এতিয়া আপোনালোকে নিজৰ বাহনসমূহ লৈ যাবলৈ আৰু ৰাখিবলৈ অনুৰোধ জনাইছো আকৌ উত্তৰ দেশৰ পৰা দিয়ক চাওক গাইছ মানুহ পৰিক্ৰমা মন্ত্ৰী উপস্থিত হোৱাৰ বাবে পুনৰবাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত বিমল বৰদেৱক ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ সন্মানিত কেতিয়াবা ৰাস মহোৎসৱৰ লগত এইবিলাক ফটোগ্ৰাফৰ জড়িত আমাৰ ইচ্ছা ধন্যবাদ জনাইছোঁ এইটো মেইন মূৰ্তিটো হয়
ভিতৰৰ ফালে চাই ল'লোঁ, এতিয়া বাহিৰৰ মূৰ্তিবিলাকো চাই লওঁ, তাৰপিছত আমি মেলা ফালে যাম। এয়া ৰাধা কৃষ্ণ। আমি মূৰ্তি চূৰ্তি চালোঁ, এতিয়া আমি গৈ আছোঁ মেলা চাবলৈ। মেলা ফালে গৈ আছোঁ। মানুহ বহুতেই ভিৰ হৈছে আৰু মেলা মাত্ৰ 2 দিন আছে আৰু যোনে যোনে চাব অহা নাই আপোনালোকে আহিব চাব। আগতে গোটেইফালে চাই আহোঁ, তাৰপিছত কিবা কিবি কিনিম আমি। চাওক চকৰি, সেইবিলাক লটাৰী। ব্রেক ড্যান্স। তো গাইস আমি ফার্স্টে চকৰিত উঠিম বলক। ফ্ৰেণ্ডছ এতিয়া আমি চকৰিত উঠিম আৰু যিখিনি পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে চকৰিৰ পৰা চাই থাকিব। আৰু গাইজ এজনৰ টিকেট 70 ৰুপিজ কৰি হয়। তো ইয়াতে ৰখি আছোঁ। গাইজ আমি চকৰিত বহি ল'লোঁ। যিখিনি পাৰোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিম। তো অলপমান ভয়ো লাগি আছে, চাওঁ কি হয়, চাই থাকিব আপোনালোকেও। আমি 4টা একেলগে উঠি লৈছোঁ। গাইজ ওপৰলৈকে আহি গৈছোঁ। তো আমাৰ পাপন বাবু চাওক ভয় খাই আছে, লাষ্ট দিয়া যুৱকটি মানে মজা লাগিছে আৰু যেতিয়া পৰা স্পীড দিব দিছে, চাওঁ কি হয়, চাই থাকিব। ওপৰৰ পৰা চব ধুনীয়া কৰি দেখা পায়, বহুতেই ধুনীয়া লাগিছে ওপৰৰ পৰা। আৰু চাওক মানুহৰ গেডাৰিং বহুতেই বেছি, আপোনালোকে দেখাম চাব। বঢ়িয়া লাগিছে দেই, সেই চাওক। তো গাইজ উঠিলোঁ, ভাল লাগিল। প্ৰথমতে অলপমান ভয় লাগিছিলে, তাৰপিছত ভয়টো কমি গ'ল, একদম মজা লাগিছে। তো গাইজ ইয়াতে আপুনি যিহতে নথাকিয়ক চবতে 70 টকা কৰি। এতিয়া বলক কিবা কিবি কিনিও আৰু চাওক কি ধুনীয়া ধুনীয়া ফুল।
এইটো ভয়তে যাক ফুট কি হৈ গৈছে কান্দি কান্দি আমি মেলা চাই ললোঁ আৰু এতিয়া বাজিছে 10:30 আৰু 10:30 সময়তো এতিয়া মানুহবিলাকে এতিয়াও আহি আছে বহুত ভিৰ হৈ আছে দেখাই দিছোঁ চাওক চাওক কিমান ভিৰ হৈ আছে মানুহ এতিয়াও আহি আছে গাইছ চাওক মোৰ চম্পাপৰি খাই কিনে একেবাৰে জিভাটো হালধীয়া কালাৰ হৈ